নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে 17 তাৰিখে APSC CCE মেইনছ এক্সামিনেশ্যনৰ 22ৰ এডমিট কাৰ্ড অৰ্থাৎ এডমিশ্যন চাৰ্টিফিকেটখন ৰিলিজ কৰিব আৰু এতিয়া বৰ্তমান 7টামান বজাত APSC বৰ্ডে ৰিলিজ কৰিলে। আপোনালোকে সেইখন কেনেকৈ ডাউনলোড দিব চাওঁ আহক। আপোনালোকে গুগল বা ক্ৰমত গৈ আপোনালোকে APSC বুলি চাৰ্চ কৰিব। APSC চাৰ্চ কৰি আপোনালোকৰ ফাৰ্ষ্ট যিটো আহিব আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, সেইটোত আপোনালোকে ক্লিক কৰিব। সেইটোত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো ইণ্টাৰফেচ আহিব। এইটো ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি পেলাই আপোনালোকে যিটো লেটেষ্ট আপডেট সেইটোত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে দেখিব যে ডাউনলোড এডমিশ্যন চাৰ্টিফিকেট এডমিট কাৰ্ড ফৰ কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2022 আৰু আপোনালোকে এই ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো ইণ্টাৰফেচ আহিব। অলপ সময় লোডিং দেখাব, তাৰপিছত নিজে নিজে আহিব। তাৰপিছত এইটো ইণ্টাৰফেচ আহিব। আপোনালোকে চিলেক্ট এক্সামিনেশ্যন APSC CCE বুলি চিলেক্ট কৰিব আৰু লগতে আপোনালোকৰ এপ্লিকেশ্যন নং নাইবা আপোনালোকৰ ৰোল নংটো ছাবমিট কৰিব। লগতে ডেট অফ বাৰ্থটো যিটো DDMMYY অৰ্থাৎ ডেট, মান্থ আৰু ইয়েৰ সেইটো ষ্টাইলত আপোনালোকে ভৰাব। তাৰপিছত আপোনালোকে যদি প্ৰিণ্ট এডমিট কাৰ্ড কৰিব বিচাৰে প্ৰিণ্টটো কৰি ল'ব পাৰে, নাইবা ডাউনলোড কৰি ল'ব বিচাৰিলে ডাউনলোড কৰি ল'ব পাৰে। পিছত আপোনালোকে প্ৰিণ্ট কৰি ল'ব। এনেকৈ আছিলে ভিডিঅ'টো, আপোনালোকে প্ৰচেছটো এনেকৈয়ে কৰিব। অলপ ছাৰ্ভাৰ প্ৰব্লেম হৈ আছে, সেয়েহে আজি নকৰিলেও কালি মানে কৰি ল'ব, কাৰণ এতিয়া লোডিঙত আছে। কাৰণ বহুত ষ্টুডেণ্টে যেতিয়া তাত ৱেবছাইটটোত আছে, সেয়েহে আপোনালোকৰ অলপ ছাৰ্ভাৰটো অলপ বেয়া কৰি আছে। সেয়েহে চিন্তা নকৰিব, কালিৰ পৰা ঠিক হৈ যাব। সকলোৱে ভালকৈ প্ৰস্তুতি চলাই থাকক। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।